কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জয় গুৰু শংকৰ বাঘুবৰ পকা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত আয়োজন কৰা শ্ৰীমন্ত মহাদেৱৰ শংকৰ 91 সংখ্যক তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য সমাজ আৰু সংস্কৃতি সামৰি প্ৰস্তুত কৰা শংকৰদেৱ সংঘ ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। আমি জিলা ডিব্ৰুগড়ে সেৱাৰে আদৰিছো ভকতৰ পাবলে সান্নিধ্য। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। এই ভাগৱত তাৰ পৰা আমি আজি ভাগৱত গানৰ স্থাপন কৰা এই ভাগৱতলৈ বৰ্তমান ৰাইজে অধীৰ আগ্ৰহেৰে ৰৈ থকা এই মনটোলৈ মহেন্দ্ৰ স্থাপন কৰাৰ লগে লগে এই নামখনত নামকৰণী এইখন মহাপুৰুষ শংকৰদেৱ যিটো নামকৰণ কৰা জাতি বৰ্ণ ধৰ্ম সকলোকে মুক্ত কৰি ৰাখিছে। অধিকাৰ এই নামঘৰ প্ৰতিষ্ঠা কৰি নামৰ জগতে ৰাইজৰ কল্যাণকামী চিন্তাৰ আদৰ্শ এইখিনি 8 কিলোমিটাৰ জুৰি নাহৰকটীয়া টাউনৰ মাজেদি 8 কিলোমিটাৰ জুৰি দক্ষিণে উত্তৰেদি আমি ঘূৰি আহি পুনৰ এই অভিলাষৰ এই গোটেই দীঘলীয়া যাত্ৰাটোত আমাৰ 8 কিলোমিটাৰ হ'ব আৰু এই 8 কিলোমিটাৰ টাউনত এই অংশগ্ৰহণ কৰিব প্ৰায় 200তকৈ অধিক সাংস্কৃতিক দল। এই সাংস্কৃতিক দল সমস্ত শংকৰদেৱৰ যি জাতি জনগোষ্ঠী অনুপাতে তেখেতসকলে নিজে আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শক্তিৰ অন্যতা। আমি এইকাৰণে কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ নিজেই এটা শোভাযাত্ৰা, এটা সাংস্কৃতিক শোভাযাত্ৰা। যি শোভাযাত্ৰা যিসকলে ইয়াত অৱগাহন কৰে তেখেতসকল তাৰ পৰা আমি তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মনে মনে ভাল পায় আৰু শোভাযাত্ৰাৰ এই 25, 26, 27 তাৰিখে ভকত গাদৰি পবিত্ৰ কৰিলে সমন্বয় তীৰ্থ সেতু বান্ধিলে বান্ধৱই হৰি নাম হৃদয়ত ললে। গগনন ভকতৰ হৰি নাম ধনিৰে ডিব্ৰুগড় জিলাৰে ইতিহাস ৰচিলে জাতি ধৰ্ম বৰ্ণ পাহৰি পেলালে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিলে বান্ধৱই ভকতিৰ নিদৰ্শন দিলে আমাৰ ডিব্ৰুগড়। শ্ৰীমন্ত শংকৰদেৱ সংঘ
প্রসাদর জন্ম জিরকারে জিলা বিজু বনয়া বিষ্ণু খার করিয়া গুণছবি জগতর ফিরা রাঙলি মৃত পথার আদি বৈকুণ্ঠ পুরী হল ধন্য লালি হরি কবিরাম গগৈ মালিকৰ খোজেৰে শত জনে প্ৰজাৰে ধৰা স্বাধীনতা সময়ে অমৰত্ব লভিৰে ব্যাধিজনে দিলে আত্মবলি অসম মুক্ত সংগ্ৰামৰ ফল কৰি কত জনে দিলে প্ৰাণাহুতি কত জনে দিলে প্ৰাণাহুতি নগাঁও জিলাতে মানিকু বদিলে ভকতক দিবলে সংগ 1930 চনত জন্ম লভিলে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন 26-27 তাৰিখে ভকতক পবিত্ৰ কৰিলে সমন্বয় তীৰ্থ হেতু বান্ধিলে মাধৱৰ হৰি নাম হৃদয়ত ললে 1960 গণৰি হৰি নাম ধৰিৰে ডিব্ৰুগড় জিলাৰে হৰি বচিলে জাতি ধৰ্ম ভূমিক জন্ম কৰি পেলালি 3 বছৰ বিলম্বে প্ৰতিষ্ঠা কৰি মাধৱৰ ভকতিৰ জিলাৰে শাখাতি কৰি উঠিলে পূৰ্ণ ৰূপ ধৰি ৰাম ৰাম উঠিলে পূৰ্ণ ৰূপ ধৰি নাহৰ কটীয়া কলীয়া পানী তাতে উঠিছে হৰিনামৰ ধ্বনি ৰঙতে বাউলি লুই খনি দিহি হন কলীয়া পিগনাতন ভকতি না যাবে পুতিৰে ডিব্ৰুগড় মৰাণ সবে বৈষ্ণৱ প্ৰাণ গুৰু ধামত নপৰিব এহি দেউতাই চৰণে ভকতৰে নিশিঙা এলানি দেউতাই চৰণে ৰামলি পথাৰ কৰিলে কুবেৰৰ নাম ৰূপ সৌন্দৰ্যত পৰূপ সাক্ষাৎ ঈশ্বৰৰে কৃপাহে কবিৰাম গগৈ মালিকৰ খোজেৰে শত জনে প্ৰজাৰে ধৰা স্বাধীনতা সময়ে অমৰত্ব লভিৰে ব্যাধিজনে দিলে আত্মবলি অসম মুক্ত সংগ্ৰামৰ ফল কৰি কত জনে দিলে প্ৰাণাহুতি কত জনে দিলে প্ৰাণাহুতি নগাঁও জিলাতে মানিকু বজিলে ভকতক দিবলে চাহ শ্ৰমিক গুজলি অভিলে জিলা গল চাৰে মুনিয়া গুণেৰে যিনি নৱৰত্ন চূড়ামণি দুলীয়া জাতৈ লগে নগৰী